মানুহে কয় কাৰোবাক দেখি আহিব নালাগে, যাক দেখি তুমি আহিবা ভগৱানে বোলে তোমাক তেওঁৰ দৰে কৰি দিব। আজি প্ৰায় এমাহ মানেই হ'ল মুকেশ আম্বানীৰ ফটো চাই আহি আছো, ঘণ্টা একো কামেই দিয়া নাই। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। গাইজ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। চ' গাইজ পোনপ্ৰথমে পুনৰ আপোনালোকক ৱেলকাম কৰিছোঁ অসম কমেডি চেনেললৈ। গাইজ পুনৰ আহিছোঁ নতুন এটি ভিডিঅ' লৈ আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবৰ বাবে। চ' গাইজ ভিডিঅ' মই চাই যদি অকণ হ'লেও ভাল পোৱা তেন্তে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব, আৰু এনজয় যদি বন্ধুৰ সৈতে ল'ব বিচাৰে তেন্তে শ্বেয়াৰ কৰিব নিশ্চয় নাপাহৰিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ মিছা কথাষাৰ। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন সেই যে মোৰ পেট বিষ হোৱাৰ বাবে মই চতুৰ্থ পিৰিয়ডত উপস্থিত থাকিব নোৱাৰিম। ধুনীয়া ছোৱালী পাবলৈ চৰকাৰী চাকৰি থাকিলেই নহ'ব, ল'ৰাটো টপাও হ'ব লাগিব, টপা। এইবোৰ আলহীক কেতিয়াও পাহৰি যোৱা উচিত নহয়, যিবোৰে যাবৰ সময়ত জোৰ কৰি পইচা দি থৈ যায়। सर मोहब्बत दो जगह से चलती है, ऐसे मोहब्बत नहीं चलती। দুয়োকে বিয়া পাতি দিলো, আৰু কিমান দিন আৰু অবৈক্ষণিকা। भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। সকলোৱে কি সুন্দৰকৈ ফোনত লাহে লাহেকৈ কথা পাতে, আৰু মই ফোনত কথা পাতিলেই এনেকুৱা লাগে যেন ৰেল ষ্টেচনত বহি বাদাম বিক্ৰী কৰি আছো। ভাল বেলেগ দেশত ল'ৰা ছোৱালী ৰাজি হ'লেই বিয়াকণ হৈয়ে যায় বাৰ, আৰু আমাৰ ইয়াত মামা খুৰা পেহী আৰু তেনেকুৱা 14 গোষ্ঠীক ৰাজি কৰিবলগীয়া হয়। প্ৰেম কৰিবলৈ কিন ছোৱালীয়ে পাৰফেক্ট হয়, কাৰণ পলুৱাই বিয়া পাতিলে ফুলাত লৈও দৌৰিব পাৰি। সোনকালে শুই উঠিব ময়ো পাৰো, কিন্তু গুড মৰ্ণিং মেছেজটো আমাৰ পালে নাহে কাৰণে অলপ দেৰিকৈ উঠো। जोक मारा रे, ये हंस रे हलकट, हंस हंसो हंसो। জীৱনত বহুত কিবা কিবি কালো, কিন্তু পিছ আৰু বিষকাই নাপালো বাল। Okay guys, আজিলৈ দিয়া মোক।